আপোনালোক সকলোকে মই পুরোবার স্বাগতম জানাইছো মজস্বামী মনাত। তো বতা আহি গ'ল বনাই আজি আমাৰ মুনু বাৰ্থডে। তো চাওক বাৰ্থডে গান চক কেনেকুৱা লাগিছে, এইটো মই দিছোঁ চোলাটো কেনেকুৱা লাগিছে সেইটো কমেণ্ট এটা কৰি জনাব। আৰু এদিকে আছে মোৰ লাকি বাইদেউ। তো মানে আমাৰ মানে চাহ অহা যোৱা কৰি আছে মানে বনাই, সেইটো কাৰণে মানে লছ লাগি গ'ল। তো গাইজ চব ভিডিঅ'লৈ লৈ যাওঁ বলক। কাম বন কৰি আছে পূৰা মানুহে, এয়া চাওক এয়া কাম বন কৰি আছে নেকি। আৰু এই তাতে গোঁসাইঘৰত মানে বৰমাই চাকি জ্বলাই আছে। আৰু আজি বৰমাইক বহুত ধুনীয়া লাগিছে দেখিব সেইটো এখন। আৰু মানে চব আৰু মানে এদিকে মানুহ আছে পূৰা কুটাইছে নে পূৰা কুটাইছে নে পূৰা কুটাইছেনে কুটাইছেনে নাই ভাত কুটাইছে কি। তো গাইজ আমাৰ মানে আমাৰ বাইদেউ মানে এদিকে হেৰি ভাজি আছে, কলিজা ভাজি আছে। তো গাইজ দেখুৱাই আছোঁ এইখিনি মানে মোৰ কাৰণে স্পেচিয়েলি মই মানে খুব ভাল পাওঁ। এইখিনি মই বেলেগক দিব নাই, মোৰ সুদাই ভাল চাবি খাম। তো গাইজ ভাত মানে চাওঁ মই খাই গ'লে মানে চাই দিব ভিডিঅ'টো লাষ্টলৈকে। আৰু কমেণ্ট এটা কৰি মনক ইউজ কৰিবলৈ একদম নেপাহৰিব। তো গাইজ মম দিব। তাইক মই কালি বাৰু মাতাই নাই, সেইটো কাৰণে ৰাতি 12টা বজাত মই ইউজ নকৰোঁ। এতিয়া মাতিছোঁ, তাৰ মানে কান্দিয়া আছে মই মাতা নাই কাৰণে। তো গাইজ বেছি টাইম হোৱা নাই, তাইক মাতি উঠিছোঁহে। মানে মোৰ মনটো ইমান ভাল এটা লগা নাই। তো মানে চাই থাকিব আৰু ভিডিঅ'টো লাষ্টলৈকে। বাদবানি তো গাইজ মানে সি চাউল খাই আছিল, মানে মই চাউল খোৱা দিছিলোঁ, সি সানি থকা দেখি তাকে সি মাকক কৈ আছে। আৰু মই এইটো চাইডে মোৰ মোচনবিলাক দেখুৱাই আছোঁ আৰু মানে সি যেনেকৈ পৰিছিলে। তো গাইজ আমি ভাত খাবলৈ বহি লৈছোঁ গোটেই সোপাই সেইডোখৰতে। আৰু এদিকে কুকি। তো গাইজ সিহঁতি মানে গোটেইখিনি ভাত খালে, মইহে ৰখিলোঁ। মই মানে ভাত নাখালোঁ, মই ৰাতিপুৱাই খালোঁ কলিজা দি পিনে। এতিয়া সিহঁতি ভাত খালে ধুনীয়াকৈ। আৰু মই কেক কটা টাইমতো ঘৰলৈ গ'লোঁ, মোৰ গাটো বেয়া লাগিছিল মানে। তো গাইজ আমি কেক আনিব আহিছোঁ, এতিয়া কেকটো লৈ যাওঁ ধুনীয়াকৈ লৈ দেখুৱাই আছোঁ। মানে বৰমাহঁতৰ ঘৰত গৈ পিনে কেকটো আনি পিনে মই মানে ঘৰলৈ গুচি আহিলোঁ। আহি পিনে সন্ধিয়া হ'ল অকণমান, তাৰপিছত ৰিহাৰ্চেল চাব আহিলোঁ। ৰাস হৈছে আমাৰ 7 তাৰিখে, কোনোবা আহে যেতিয়া আহিব পাৰে। আৰু মই আহিলোঁ একেবাৰে সন্ধিয়া। তাই মানে মোক গিফ্টবিলাক দেখুৱাই আছে আৰু মটনো দি আছে মোক খাবলৈ। আৰু এইপিনে মানে ধুনীয়াকৈ বহি আছে আৰু চব বৰমাই ঠিকে আছে, মুখখন নদখুৱাই। এখেতেকে ভাত বনাইছিলে, বহুত ধুনীয়া আছে, কিন্তু বহুত জ্বলা হ'ল গাইজ। এখেতে ভাত বনাইছে, মানে মাংসটো এনেকুৱা মজা বনাইছে, কিন্তু মোৰ কাৰণে এটা বেয়া দুখৰ খবৰ, জ্বলাটো বেছি। সেইটো কাৰণে মানে মোৰ দুখ লাগিছে। আৰু মোৰ টি চাৰ্টটো কেনেকুৱা লাগিছে কমেণ্ট কৰিছোঁ, নতুনকৈ লৈছোঁ মানে মুনু বাৰ্থডে বুলি। আৰু এদিকে বৰমা পেপে আছে, কিন্তু বৰমা নোলায়। এইয়া দেখিছেনে, এইবিলাকে কাম যুদ্ধ হৈ যায় আকৌ মানে মোবাইলৰ লগত ওলাবলৈ। তো গাইজ মানে আজি ভিডিঅ'টো বহুত শ্বৰ্টকৈ গ'ল। মানে কেক কটা সময়খিনিত মই আহি নাপালোঁহি, কাৰণটো হ'ল মোৰ মানে গাটো ইমান ভাল লগা নাছিলে, শুই আছিলোঁ ঘৰতে। সেইটো কাৰণে মই নাহিলোঁ। কেক চেক ধুনীয়াকৈ আনি কৰি থৈ পেলাই মানে মই গুচি গ'লোগৈ ঘৰলৈ। ভিডিঅ'টো মই জইন কৰি দিম বাৰু তাতে, তো চাই ল'ব ভিডিঅ'টো। আৰু অকণমান মৰম দিব গাইজ। তো মুনুক চবেই বাৰ্থডে উইচ কৰিবলৈ নাপাহৰিব। সেইকাৰণে ভিডিঅ'টো লাষ্টলৈকে এদিকে লাইটটো আছে, মজা লাগিব। মজা আমাৰ কোমোৰা বেছিকৈ ওলাই থাকে ডেইলি ডেইলি। ঐ হয় হেমা মজা নাচো। তো হেল্ল' গাইজ, তো এতিয়া মানে আমি মানে এয়া মোহন কেক চাব আহিছোঁ মানে চৰাবাহীত। মই আৰু মুলি এয়া চাওক, আমি আহি পিনে এতিয়া ইয়াতে আছোঁ। তালৈ লৈ যাম আপোনাক অকণমান পিছতকৈ। এতিয়া মানে যাম আৰু আমি ইয়াৰ পৰা ধুনীয়াকৈ চামগৈ। তো
তো গাইজ মোহন কেকে অহা অলপ দেৰি হৈ গ'ল মানে। তো গাইজ সেইটো কাৰণে মানে চাব নোৱাৰিলোঁ মোহন কেকে আৰু কৃষ্ণমণি নাথাকিছে। ধুনীয়াকৈ প্ৰগ্ৰাম দুটা মানে চলিলোঁ, মজা লাগিলে গাইজ। সেইকেইটা ভিডিঅ'কে চাই লওক আপোনালোকে। মই যোৱাবাৰ হোৱা কমিটি ভাওনাৰ শীৰ্ষক গীতটি গাবলৈ সুবিধা পাইছিলোঁ আৰু এই গীতটি লিখিছিলে আপোনালোকৰ স্থানীয় ৰঞ্জন কুমাৰ নাথে আৰু সুৰ কৰিছিলে চন্দন বেজবৰুৱা আৰু সংগীত পৰিচালনা কৰিছিলে প্ৰাঞ্জল দিয়া। ভইচটো গান কৰি হেল্ল' 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 ঠিক আছে হ'ব ধন্যবাদ।